মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টোলৈ। এই ভিডিঅ'টোত তোমালোকৰ লগত মই আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিয়া 15 দিনীয়া স্ব-শিক্ষণ সমলৰ গণিত বিষয়টোৰ কিছু প্ৰশ্ন। ছাত্ৰ-ছাত্ৰীসকল ডেছক্ৰিপশ্যন বক্সত অষ্টম শ্ৰেণীৰ বিভিন্ন ধৰণৰ লিংক এড কৰি দিয়া হ'ব, তোমালোকে সেই লিংকত গৈ চাব পাৰিবা। এতিয়া চাওঁচোন আহা, দেৰি নকৰি গণিত বিষয়টো আৰম্ভ কৰোঁ। তোমালোকৰ লগত আলোচনা কৰিম গণিত বিষয়টো। এতিয়া গণিতত তোমালোকৰ দিয়া আছে পাঠ নং 1 পৰিমেয় সংখ্যা। এতিয়া কি দিছে পৰিমেয় সংখ্যাৰ বিষয়ে আমি কথাখিনি এবাৰ চাওঁচোন আহা। পৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p বাই কিউ আৰ্হিত লিখিব পৰা যায়, য'ত p আৰু q অখণ্ড সংখ্যা আৰু পিও শূন্যৰ সমান নহয়, সেই সংখ্যাবোৰকে কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়, অৰ্থাৎ পৰিমেয় সংখ্যা বোলে। সকলোবোৰ স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা, সকলোবোৰ পূৰ্ণ সংখ্যাই পৰিমেয় সংখ্যা, সকলোবোৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা। দশমিক বিন্দুৰ সীমিত স্থানলৈ প্ৰসাৰিত কৰিব পৰা সংখ্যাবোৰো কি কৈছে ইয়াতে? পৰিমেয় সংখ্যা। দশমিক বিন্দুৰ পাছত অসীমলৈ প্ৰসাৰিত কিন্তু পুনঃপুনিক দশমিক সংখ্যাবোৰো পৰিমেয় সংখ্যা। এতিয়া এই কথাখিনিৰ ভিত্তিত তোমালোকক কি কৰিবলৈ দিয়া হৈছে? কিছু প্ৰশ্ন চাওঁচোন আহা। সেই প্ৰশ্নসমূহ কি দিয়া আছে? 1 নম্বৰ দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কাষৰ বাকচত লিখা। বাকচবিলাকত তোমালোকক কি কৰিব কৈছে? প্ৰশ্নৰ উত্তৰখিনি লিখিব কৈছে। অতি চমুকৈ এইখিনি কৰি দেখাব নালাগে। সেইটো দিছে শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয়? উত্তৰটো হ'ব শূন্যটো এটা পৰিমেয় সংখ্যা হয়। বিটো চোৱা -7/2 পৰিমেয় সংখ্যা হয়নে নহয়? এইটো পৰিমেয় সংখ্যা হয় লিখিবা। তাৰপিছত দিছে পৰিমেয় সংখ্যা কেইটা বাছি উলিওৱা। ইয়াতে কিছুমান সংখ্যা দিয়া হৈছে, এই সংখ্যাখিনিৰ পৰা পৰিমেয় সংখ্যাটো কোনকেইটা লিখিবলৈ কৈছে। এতিয়া সংখ্যাকেইটা কোনকেইটা দিছে? -6, 7.2, 3.4444 ... √7, তাৰপিছত দিছে 2 + √3, 0, 5/9, তাৰপিছত দিছে 1.010010001 ... 4.8। এতিয়া এই সংখ্যাখিনিৰ পৰা আমি কি কৰিব লাগে? কোনকেইটা পৰিমেয় সংখ্যা সেইখিনি বাছি উলিয়াব লাগে। চাওঁচোন হা, ইয়াতে কি পৰিমেয় সংখ্যা আছে? সেইখিনি হৈছে -6, 7.2, 3.4444 ... 0, 5/9 আৰু হ'ব 4.8। তাৰ পিছৰটো পৃষ্ঠাত দিয়া আছে পৰিমেয় সংখ্যাৰ ধৰ্ম। এতিয়া চাওঁচোন হা, ধৰ্মখিনি কি আছে? পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যাৰ আবদ্ধ বৃদ্ধি, যোগ সাপেক্ষে আবদ্ধ বৃদ্ধি দুটা, পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা, অৰ্থাৎ a আৰু b দুটা পৰিমেয় সংখ্যা হ'লে a + bও সদায় এটা পৰিমেয় সংখ্যা হ'ব। ইয়াতে এটা উদাহৰণৰ সহায়ত এইটো দেখুওৱা হৈছে। তাৰপিছত 2 নম্বৰ ধৰ্মটো ইয়াতে দিয়া আছে বিয়োগ সাপেক্ষে আবদ্ধ বৃদ্ধি। দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল সদায় এটা পৰিমেয় সংখ্যা, অৰ্থাৎ a আৰু b দুটা পৰিমেয় সংখ্যা হ'লে a - bও এটা পৰিমেয় সংখ্যা। ইয়াকে বিয়োগ সাপেক্ষে পৰিমেয় সংখ্যাৰ আবদ্ধ বৃদ্ধি বোলে। তাৰপিছত 3 নম্বৰ পৰিমেয় সংখ্যা ধৰ্মটো আমি এবাৰ চাওঁচোন আহা। 3 নম্বৰটো ইয়াতে কি দিছে? পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ বৃদ্ধি। a আৰু b যিকোনো দুটা পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত a × bও এটা পৰিমেয় সংখ্যা। গতিকে পৰিমেয় সংখ্যাসমূহ পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ। এইটো এটা উদাহৰণৰ সহায়ত ইয়াতে দেখুওৱা হৈছে। প্ৰতিটো ক্ষেত্ৰত একোটা পৰিমেয় সংখ্যা পোৱা গ'ল। ইয়াতে যিমানখিনি পূৰণফল কৰি দেখুওৱা হৈছে তাতে কি হৈছে? প্ৰতিটোতে এটা পৰিমেয় সংখ্যা আছে। তাৰপিছত শেষৰটো ইয়াতে ধৰ্ম দিছে পৰিমেয় সংখ্যা, সেইটো হৈছে হৰণ সাপেক্ষে। এতিয়া হৰণত কি দিছে চোৱা। হৰণত ইয়াতে দেখুওৱা হৈছে এটা পৰিমেয় সংখ্যাক আন এটা পৰিমেয় সংখ্যাৰে হৰণ কৰিলে হৰণ ফলটো এটা পৰিমেয় সংখ্যা নহ'বও পাৰে, যেনে 0 আৰু 7। কিন্তু শূন্যক বাদ দি পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত
আবদ্ধ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পৰিমেয় সংখ্যাৰ ধৰ্মসমূহৰ বিষয়ে গম পালো এতিয়া সেই ধৰ্মসমূহৰ পৰা আমাক কি কৰিবলৈ দিছে ইয়াৰ খালী বাকচত থকা খিনি পূৰ কৰিবলৈ দিছে খালী বাকচত কি বহিব এতিয়া চাওচোন এই প্ৰশ্নসমূহৰ উত্তৰ কি হ'ব ইয়াতে দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কাষৰ বাকচত লিখা ইয়াতে বাকচটো দিয়া আছে বাকচত কি কৰিব কৈছে প্ৰশ্নসমূহ লিখিব দিছে এইটো দিয়া আছে দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যা বি দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল সদায় এটা পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যা পূৰণ ফল এটা পৰিমেয় সংখ্যা হয় নহয় এটো হ'ব হয় ডিটো দিছে পৰিমেয় সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় নহয় এটো উত্তৰটো হ'ব আবদ্ধ হয় ই পৰিমেয় সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় নে নহয় এটো উত্তৰটো হ'ব হয় পৰিমেয় সংখ্যাসমূহ পূৰণৰ ক্ষেত্ৰত আবদ্ধ হয় নে নহয় এটো উত্তৰটো হ'ব হয় তাৰ পিছত জিটো দিছে পৰিমেয় সংখ্যাসমূহ হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় নে নহয় এটো উত্তৰ হ'ব হয় তাৰ পিছত H2 হ'ব ইয়াতে চোৱা E F G H দুটা G আছে ন তোমালোকে এটো কি কৰিবা শুদ্ধ কৰি লবা এটো হ'ব H A B C D E F G H দুটা কি আহিছে G আহিছে H2 হ'ব শূন্যক বাদ দি পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ মৰমৰ ছাত্ৰ ছাত্ৰীসকল হয়তো তোমালোকে এই প্ৰশ্নসমূহৰ উত্তৰ বুজি পাইছা ইয়াৰ পিছৰ ভিডিঅটোত বাকি থকা প্ৰশ্নসমূহৰ কিছু অংশ তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে সকলোবোৰ প্ৰশ্নৰ উত্তৰ লিখি ৰাখিবা সকলোলৈকে ধন্যবাদ